হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু যাবলৈ ওলাইছোঁ ঘৰলৈ এদিনৰ কাৰণে, মানে নাথাকোঁ, ঘূৰি আহিম। যাবলৈ কথা নাছিলে, কিন্তু আমাৰ ছোৱালীয়ে ৰাতিপুৱা মায়ে ফোন কৰিলে, ফোনটো তাই ৰিচিভ কৰি মানে কথা নাই বতৰা নাই, তাই কৈ দিলে বোলে আজি মামাহঁতৰ ঘৰলৈ যাম, আইতা তোমালোকৰ ঘৰলৈ যাম, তেনেকৈ কৈ দিলে। আৰু সেইকাৰণে তাইৰ লগতে মানে যাবলগীয়া হ'ল, যিহেতু তাই যাবলৈ মন কৰিছে আৰু এইফালে পৰীক্ষাও আছে আগলৈ, সেইকাৰণে ভাবিলোঁ এদিনতে গুচি আহিমগৈ আৰু ঘৰ আহি পালোঁহি বাৰু। এইপিনে যিহেতু নাতিনীয়েক গৈছে, দেউতাও আছে ঘৰতে, এইপিনে দেউতাক গৈয়ে আম পাৰিব লাগিলে, তাইক খোৱাবলৈ ঘৰৰ আম। আচলতে এইজোপা আম খাবলৈ খুব ভাল লাগে, কিন্তু এতিয়া মানে দুই এটা আম পোক হ'বলৈ ধৰিছে, মানে ইমান খুব বেছি কমেই আছে ভাল আম, তাৰ মাজতে ক'ৰবাত। আৰু এইফালে বিচাৰি বিচাৰি যেনে তেনে দুটা আম দেউতাই গোটাই দিলেহি, আৰু এইফালে ভাইটিও আছে ঘৰতে, সি ঘৰলৈ আহিছে। আৰু মানে পটককৈ মন গ'ল, তাইৰ সৰুকালৰ ভিডিঅ' কেইটামান আছিলে তাৰ লেপটপতে, সেইকেইটা অকণমান তাইকো দেখুৱালোঁ। তাই ধৰিব পাৰিছিল নাই, কিন্তু দেখিয়ে গম পাইছে মই আছিলোঁ বুলি, নিজকে চিনি পাইছে। আৰু তাই ভাল লাগে দিয়কচোন, সৰুতে মানে যিবিলাক ভিডিঅ' থাকে সেইবিলাক পিছত যেতিয়া ডাঙৰ হয় ন, সিহঁতক দেখুৱাবলৈ হওক, নিজেও চাবলৈ অকণমান ভাল লাগে, সিহঁতক কেনেকুৱা আছিলে সেই স্মৃতিবোৰ। আৰু সোনকালে বাৰু ভাত পানী খাই মেলি গুচি আহিলোঁ, কাৰণ বতৰ বহুত বেয়া, বৰষুণ অৱশ্যে